পালক পনীৰ কাৰণে পনীৰ, আদা, বিলাহী, জ্বালা, জিৰা, পিঁয়াজ, নহৰু গোটেইখিনি মই যোগাৰ কৰি লৈছোঁ। আৰু এতিয়া মই পালেংখিনি এতিয়া পানীত মই এনেকৈ অলপমান বইল কৰি লৈছোঁ। মই বইল হ'ব দিছিলোঁৱে, বইল হৈছেয়ে। বইল হোৱা পালেংখিনি মই এতিয়া খাৰী এটাত উলি থ'ম। এটা ঠাণ্ডা হ'লে মিক্সিত মই মাৰিম। মানে হৈ গ'ল, বাকীখিনি কৰি আছোঁ যোগাৰ। এতিয়া আৰু লাগিব নিমখ লাগিব, তেল, তাৰপিছত গৰম মছলা, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, তাৰপিছত অলপমান জ্বালাৰ গুড়া, হালধি এনেকৈ দি মই বনাম। আপোনালোকক মই বাকীখিনি পাছত দেখাই আছোঁ। পনীৰখিনি ভাজি ল'ম। পালেং পনীৰ বনোৱাৰ কাৰণে তেল গৰম হৈছে, পনীৰ ভাজি ল'ম। আমাৰ এই পনীৰখিনি ভাজা হৈ গ'ল। মই হালধি দিয়া নাই, এনেই অলপমান এনেকৈ ভাজিছোঁ। এতিয়া মই ইয়াতে দিম জিৰা, জিৰা দি দিছোঁ। তাৰপিছত কাঁচা জ্বালা দি দিলোঁ। জ্বালা দিলোঁ, তাৰপিছত আদা দিলোঁ, নহৰু দিলোঁ, তেল মই বেছি দিয়া নাই, ইচ্ছা কৰিলে কোনোবা অলপমান বেছিকৈ দিবও পাৰ। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজ দি দিম এতিয়া। পিঁয়াজ নিনাম মই মানে অলপমান সেই ৰঙাহেন হ'লে এতিয়া মই বিলাহীখিনি দি দিম। ইফালে মই দালিও বহাইছোঁ, দালি হৈ আছে। আমাৰ মানুহজনে বহুত ভাল পায় পালেং পনীৰ। পনীৰ বুলি ক'লে আৰু ৰক্ষা নাই। অলপ ৰঙাহেন হৈছে, এতিয়া আমি ইয়াতে বিলাহীখিনি দি দিম। বিলাহীখিনি দি দিলোঁ। এতিয়া মই বৰ্তমান নিমখ একো দিয়া নাই। মই পালেঙৰ লগত ভালকৈ মিক্সিত মাৰি পাছত মই নিমখ দি দিম। অলপমান কাঁচা ভাৱটো যাতে মৰি যায়, সেইকাৰণে মই এতিয়া ভাজি ল'লোঁ। ভাজি লৈ মিক্সিত মাৰিলে ধুনীয়া এটা সেই কাঁচা ভাৱটো নাথাকে। মই এতিয়া 2 মিনিটমান ভাজি মতে বেছি নাভাজি মই বিলাহী সিজাহেন দিয়ে নিমখ লো ফ্লেমত ভাজি অলপমান। ফ্রাই হয়েছে এই বিলাহী আৰু দিছি। এটা আমি সাৰি ল'ম। এনেকৈ মই গোটেইখিনি পালেঙে আৰু সেই মছলাখিনিয়ে গোটেইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া মই কেৰাহী বহাই দিছোঁ, কেৰাহীটো গৰম হওক, তাৰপিছত আমি বাকীখিনি বনাওঁ। কেৰাহীত তেল দিলোঁ, তেল গৰম হ'লে মই ইয়াতে দিম হালধি গুড়ি, জ্বালাৰ গুড়া, তাৰপিছত জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, নিমখ
এইকেইটা বস্তু এতিয়া লাগব তেল গৰম হৈছে মই এতিয়া দিম দিলোঁ মছলাখিনি ল' ফ্লেমত দিছোঁ এতিয়া আমি ইয়াতে পনীৰৰ এইখিনি ঢালি দিম মছলাৰ ধুনীয়া চেণ্ট ওলাইছে এতিয়া আমি দিম নিমখ নিমখ দিছোঁ তাৰপিছত এইখিনি উতল অহাৰ পিছত আমি পনীৰখিনি ফেলাই দিম আমি ইয়াতে এটা পনীৰ ফেলাই দিম এটা আমার এই পনীর হয়ে যাবে পালক পনীর হয়ে গেল